এই অৰ্মিতা বৰুৱাক প্ৰতিভা সন্মান অসমৰ 2021 বৰ্ষৰ শ্ৰেষ্ঠ পদবী আগবঢ়াইছে। আশা কৰিছো অনাগত দিনতো অৰ্মিতা বৰুৱাই আমাক সুন্দৰ সুন্দৰ চিত্ৰ প্ৰদৰ্শন কৰিব আৰু আমি এই শ্ৰেষ্ঠ পদবীৰ সম্বৰ্ধনা পত্ৰখন পঢ়ি দিবলৈ লৈছো। প্ৰতিভা সন্ধান অসম স্থাপিত 2021 প্ৰতিভা সন্ধান অসমৰ 2021-22 বৰ্ষৰ শ্ৰেষ্ঠ পদবী প্ৰতীক শ্ৰীমতী অৰ্মিতা বৰুৱা সোণাৰী চৰাইদেউ অসম। সেই শ্ৰদ্ধা ভাষণে বাটচৰাজী প্ৰতিভা সন্ধান অসমৰ তৰফৰ পৰা তোমালৈ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছো। সেই পদসমূহক তুমি জীৱনৰ জগতখনত নিয়মভাৱে যি সাধনা অংশ তোমাৰ যি অৱদান তাৰ প্ৰতি সন্মান জনাই আজি আমাৰ প্ৰথম বৰ্ষপতি অনুষ্ঠানত আমি প্ৰতিভা সন্ধান অসমৰ 2021-22 বৰ্ষৰ শ্ৰেষ্ঠ পদবী তোমালৈ অৰ্পণ কৰিছো। ধন্যবাদ। প্ৰতিভা সন্ধান অসমৰ প্ৰতিষ্ঠা বৰ্ষৰ উদযাপন সমিতিৰ হৈ অৰ্পিতা প্ৰতিষ্ঠাপক অনুৰাগ বৰা প্ৰতিষ্ঠাপক মাধৱতী ক্ষীৰোদমণি মহন সম্পাদক।